Hello viewers সকল আজি আকৌ আহিলো আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিও লৈ অলপ দিনৰ আগতে মই ইউটিউবত এটা ভিডিও আপলোড কৰিছিলো আৰু সেই ভিডিওটোত গুজৰাটী ফুলেৰে এনেকৈ ডিজাইন কৰা এটা কাপোৰৰ ভিডিও পোষ্ট কৰিছিলো আৰু বহুতে কমেন্ট কৰিছিলে এই সিলাইটো মই শিকাই দিব লাগে কেনেকৈ সিলাইটো কৰিছিলো আৰু আজি মই কেনেকৈ এই বৰফি ডিজাইনৰ স্কোয়াৰ হিচাপত মই কেনেকৈ এই গুজৰাটী সিলাইটো কৰিছিলো আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু যিসকলে শিকিব বিচাৰিছে সেইসকলে সিলাইটো চাব আৰু তেওঁলোকে শিকিব পাৰিব আহক এতিয়া চাওঁ মই কেনেকৈ ফুলটো কৰিছিলো দেখুৱাই দিওঁ ফুলপা কৰিবলৈ মই এইদৰে আঁকি লৈছো সমান জোখত আঁকি লৈছো অকাৰ পিছত মই ইয়াতে এতিয়া কেনেকৈ কৰিছিলো আপোনালোকক দেখাইছো আপোনালোকে চাই যাওক এয়া মই কৰিবলৈ আৰম্ভ কৰিছো আৰু মই এনেকৈ কৰি যাম এই যেটো কৰ্নাৰ আছে তাতে মই এনেকৈ পুনে পুনে মাৰি দিছো এনেকৈ ভৰোৱা নাই এনেকৈ ভৰালে গুজৰাটী ডিজাইনটো অলপ বেলেগ হয় আৰু পুনকৈ ভৰালে অলপ বেলেগ হয় মই পুনকৈ ভৰাইছো আৰু বাকিখিনি জানেই আৰু এনেকৈ যিফালে আস্তানিয়া কিঠু আছে সেইফালে পুন কৰি বেজিটো ভৰাই যাব লাগিব আকৌ এইফালে টানিছো এইখিলৈকে কৰি হৈছে মই ইয়াতে খুচি দিছো তললৈ আকৌ ইয়াৰ পৰা আৰম্ভ কৰিছো এয়া ফাৰ্স্ট স্টেপ কৰি কমপ্লিট হৈছে আৰু মই য'ত খুজিছিলো তাৰ মাজতে ইমান মানৰ মই বেজিটো উলিয়াই লৈছো আৰু জিডাল হটা তললৈ পৰি আছে ওপৰলৈ তুলিছো আৰু এই চুকত ভৰাই ৰাখিছো আকৌ তললৈ থকা হটাডাল ওপৰলৈ তুলিছো চুকটোত হৰকাই বেজিটো লৈ আহিছো এইফালেও একে কৰিছো তলৰ হটাডাল ওপৰলৈ আনিছো আৰু ওপৰৰ কেইডাল তললৈ দিছো আৰু তলৰডাল ওপৰলৈ আনিছো গোটেই ফুলপাত এনেকৈ কৰিম তলৰডাল ওপৰলৈ আনিম ওপৰডাল তললৈ পেলাম এয়া দেখিছে নহয় এই তলৰডাল ওপৰলৈ আনিছো এইডালৰ তলত আছে ওপৰলৈ আনিছো আৰু এই চুকটোত বেজিটো হৰকাই লৈ আহিছো এইফালে সন্মুখতে এডাল তলত পৰি আছে তলৰডাল ওপৰত উঠাই দিছো এনেকৈ বাকিখিনিও কৰি যাম তলত পৰি থকাখিনি ওপৰলৈ উঠাম আৰু ওপৰখিনি তললৈ নমাই দিম ফাৰ্স্ট স্টেপ আকৌ শেষ হৈ গৈছে আকৌ কৰিছো আকৌ একেদৰে তলৰ যিখিনি আছে তললৈ পৰি থকাখিনি ওপৰলৈ আনিছো আৰু ওপৰৰখিনি তললৈ পেলাই ৰাখিছো এডাল তলত পৰি আছে ওপৰলৈ আনিছো আৰু চুকটোৰে ভৰাই দিছো এইফালৰ পৰা কৰিলেও সেই একেই তলৰডাল ওপৰলৈ আনিছো তলৰখিনি ওপৰলৈ আনিছো
প্ৰথমতে য'ত খুজিছিলোঁ সেইখিনিতে মই ভৰাই দিছোঁ। এয়া মোৰ ফুলপাহ কৰি কমপ্লিট হৈ গৈছে। এই ফুলপাহ কেনেকুৱা দেখিলে আপোনালোকে জনাব। এনেকৈ আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টো অলপ ভালকৈ মন দি চালে আপোনালোকে বুজি পাব। তেনেই সহজকৈ মই কৈ দিছোঁ। ফুলটো প্ৰথমতে আঁকি ল'ব, আঁকি লৈ এনেকৈ কৰিব। ধুনীয়া এটা ফুল হয়। বহু কেইগৰাকী মহিলাই মোক ৰিকুৱেষ্ট কৰি আছিল যে এই গুজৰাটী ডিজাইনটো মই কেনেকৈ কৰিছোঁ সেইটো শিকাই দিব লাগে। আৰু আজি সময় পালোঁ, সেয়ে ভাবিলোঁ আজি এই চিলাইটো মই কেনেকৈ কৰিছিলোঁ ভিডিঅ' কৰি আপলোড কৰি দিওঁ। আৰু যিসকলে ৰিকুৱেষ্ট কৰি আছিলে তেওঁলোকে এই ভিডিঅ'টো চাই চিলাইটো শিকিব পাৰিব বুলি আশা কৰিলোঁ। আৰু যদি চিলাইটো শিকিব পাৰিছে তেন্তে মোক কমেণ্টত জনাব, তেতিয়া মোৰ ভাল লাগিব। আৰু অন্য মহিলাসকলকো কৈছোঁ যিসকলে চিলাই কৰি ভাল পায় বা মোৰ ভিডিঅ'সমূহ ইউটিউবত চাই থাকে তেওঁলোকক অনুগ্ৰহ কৰি জনাইছোঁ যে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়। তেতিয়া এনেকুৱা সৰু সৰু চিলাইসমূহ শিকিবলৈ তেওঁলোকৰ সুবিধা হ'ব, লগতে মোৰো সুবিধা হ'ব মই আগবাঢ়ি যোৱাত। ধন্যবাদ।